নমস্কাৰ বন্ধুসকল আনদিনাৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ সকলো ভিডিঅ'টি শেষলৈকে চাব প্ৰথম খবৰটি হৈছে বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত কৰোনাত কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত কোভিড-19ত টুইটাৰ যোগে এই কথা সদৰি কৰিলে বিধায়কগৰাকীয়ে যোৱা 4 দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলক কোভিড টেষ্ট কৰাৰ আহ্বান জনালে বিধায়কগৰাকীয়ে ইয়াৰ পিছৰ খবৰটি হৈছে কৰোনাক পৰাস্ত বিগ বিৰ ৰিজাল্ট আহিল নিগেটিভ কৰোনাক পৰাস্ত কৰিলে বিগ বিয়ে হেহতিয়াকৈ এই কথা পুত্ৰ অভিষেক বচ্চনে টুইটাৰ যোগে সদৰি কৰিছে জিনুৰ বচ্চনে সদৰি কৰা মতে হেহতিয়াকৈ অমিতাভ বচ্চনৰ কৰোনা ৰিজাল্ট আহিছে নিগেটিভ হাস্পাতালৰ পৰা ইতিমধ্যে তেওঁ ঘৰলৈ আহিবলৈ দিয়া বুলিও অভিষেক বচ্চনে টুইটাৰত উল্লেখ কৰিছে উল্লেখ্য যে কিছুদিন আগতে বিগ বি কৰোনামুক্ত হোৱা বুলি এক ভুৱা প্ৰচাৰ চলিছিল ছ'চিয়েল মিডিয়াত ইয়াৰ পিছৰ খবৰটি হৈছে চাহ বাগিচাত স্থাপন হ'ব 119খন হাইস্কুল দেশৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে ৰাজ্যৰ চাহ বাগিচা অঞ্চলত হাইস্কুল স্থাপনৰ বাবে অগ্ৰসৰ হৈছে বিগত সময়ছোৱাত ৰাজ্যৰ চাহ বাগিচাসমূহত প্ৰাথমিক শিক্ষানুষ্ঠানসমূহেই শিক্ষা গ্ৰহণৰ সৰ্বোচ্চ শিক্ষা প্ৰতিষ্ঠান আছিল ফলত চাহ শ্ৰমিকসকলৰ সিংহভাগ লোকেই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিয়েই শিক্ষা জীৱনৰ সমাপ্তি ঘটাবলগীয়া হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতেই জনগোষ্ঠীৰ সৰ্বাংগীন কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত স্বৰাজত্বৰ কালত প্ৰথমবাৰৰ বাবে বাগিচা অঞ্চলত হাইস্কুল স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰে সেই অনুসৰি ৰাজ্যৰ চাহ বাগিচাত 119খন হাইস্কুল স্থাপনৰ কাম হাতত লোৱা হৈছে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাই এখন সংবাদমেলত কয় যে অহা 2 অক্টোবৰত চাহ বাগিচাত 119খন হাইস্কুলৰ কাম আৰম্ভ কৰা হ'ব মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাই একে সময়তে আটাইকেইখন হাইস্কুল স্থাপনৰ কাম আৰম্ভ হ'ব গড়কাপ্তানি বিভাগে ইয়াৰ বাবে নিবিদা আহ্বান কৰিছে কোনো স্থানত ঠিকাদাৰ নাহিলেও কাম যাতে পিছুৱাই নাযায় তাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্মাণ কমিটি গঠন কৰি কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে প্ৰতিখন হাইস্কুল স্থাপনত ব্যয় হ'ব 1.19 কোটি টকা অহা 6 পৰা 7 মাহৰ ভিতৰত উক্ত হাইস্কুল কেইখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ লক্ষ্য স্থিৰ কৰা হৈছে অহা বছৰৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলগীয়া নতুন শিক্ষাবৰ্ষত পাঠদান আৰম্ভ কৰাৰ লক্ষ্যৰে বিদ্যালয়কেইখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হ'ব তদুপৰি ভৱিষ্যতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অহাৰ লগে লগে সেই বিদ্যালয়তে যাতে উচ্চতৰ মাধ্যমিক শাখাও আৰম্ভ কৰিব পৰা যায় বিদ্যালয়কেইখনৰ ড্ৰয়িঙত সেই ব্যৱস্থাও ৰখা হৈছে বন্ধুসকল ইয়াৰ পিছৰ খবৰটি হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কৰোনাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কৰোনাত আক্ৰান্ত নিজে টুইটাৰত সদৰি কৰিছে এই তথ্য কিছুদিন জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল মন্ত্ৰীগৰাকী তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কৰোনা টেষ্ট কৰাৰ আহ্বান বৰ্তমান চিকিৎসাধীন হৈ আছে মন্ত্ৰীগৰাকী ইয়াৰ পিছৰ খবৰটি হৈছে এইবাৰ IPLত চমক দিবলৈ সাজু ৰিয়ান পৰাগ বিগত বৰ্ষৰ IPLত চমকপ্ৰদ বেটিঙেৰে সমগ্ৰ দেশত চিনাকি লাভ কৰা অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগে এইবাৰ UAEত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ লক্ষ্য লৈছে মাত্ৰ 17 বছৰ বয়সতে অৰ্ধশতক অৰ্জন কৰি IPLত ইতিহাস ৰচা ষ্টাইলিছ বেটছমেনগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আজি কয় যে বিগত বৰ্ষৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ IPLত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বিচাৰে বিগত বৰ্ষটো মোৰ বাবে এটা সুখদায়ক বছৰ আছিল ৰাজস্থান ৰয়েলছৰ দৰে আগশাৰীৰ দলৰ হৈ খেলিবলৈ মই সৌভাগ্য অৰ্জন কৰিছিলোঁ এইবাৰ IPL UAE স্থানান্তৰিত হৈছে আৰু প্ৰতিযোগিতাখনৰ বাবে মই মানসিকভাৱে সাজু হৈছোঁ বাহ্যিক দিশৰ পৰা কোনো চাপ অনুভৱ নকৰাকৈ অনাগত দিনত মই প্ৰস্তুতিৰ ওপৰতে মাথো গুৰুত্ব দিম মোৰ প্ৰদৰ্শনক লৈ কোনে কি আলোচনা কৰিছে তাৰ ওপৰত মই কেতিয়াও ধ্যান নিদিওঁ ৰিয়ান পৰাগে এইদৰে কয়
অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভেন স্মিথ আৰু বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ তথা ইংলেণ্ডৰ তাৰকা বেন ষ্টকছৰ সৈতে একেলগে খেলাৰ সুযোগ লাভ কৰি তেওঁ সৌভাগ্যশালী বুলি অনুভৱ কৰিছে বুলি উল্লেখ কৰি যুৱ ক্ৰিকেটাৰগৰাকীয়ে কয় যে এই দুই তাৰকাৰ পৰা তেওঁ যথেষ্ট নতুন কথা শিকিব পাৰিছে। ষ্টিভেন স্মিথক এগৰাকী দক্ষ অধিনায়ক আখ্যা দি ৰিয়ানে পুনৰ কয় যে অষ্ট্ৰেলিয়াৰ তাৰকাগৰাকীয়ে যুৱ প্ৰতিভাক যথেষ্ট গুৰুত্ব দিয়ে। উল্লেখ্য যে 2019ৰ IPLৰ নিলামত ৰাজস্থান ৰয়েলছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীক 20 লাখ টকাৰ ভিত্তি মূল্যত ক্ৰয় কৰিছিল। ইয়াৰ পিছৰ খবৰটি হৈছে IPLৰ প্ৰথম সপ্তাহত নাথাকে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈ। ক্ৰিকেট প্ৰেমীৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অহা 19 ছেপ্টেম্বৰৰ পৰা UAEত আৰম্ভ হ'ব BCCIৰ ঐশ্বৰ্যশালী T20 লীগ IPL। দেশী বিদেশী তাৰকাৰ সমাহাৰ ঘটা IPLৰ ৰোমাঞ্চ আৰু উত্তেজনাত বিলীন হ'বলৈ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল সাজু হৈ উঠিছে। অৱশ্যে প্ৰতিযোগিতাখনৰ আৰম্ভণি সপ্তাহটোত ক্ৰিকেট প্ৰেমী ডেভিড ৱাৰ্নাৰ, ষ্টিভেন স্মিথ, জোফ্ৰা আৰ্চাৰ, বেন ষ্টকছ, পেট কামিন্স আদিৰ দৰে তাৰকাক দেখিবলৈ নাপাব। কিয়নো ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া আৰু T20 শৃংখলাটো 16 ছেপ্টেম্বৰতহে সামৰণি পৰিব। গতিকে 3 দিন পিছতেই অনুষ্ঠিত হ'বলগীয়া IPLত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰাটো এক প্ৰকাৰৰ অসম্ভৱ। UAE চৰকাৰৰ নিৰ্দেশনা অনুসৰি তেওঁলোকে দেশখনত উপস্থিত হোৱাৰ পিছতো এসপ্তাহ কোৱাৰেণ্টাইনত থাকিব লাগিব। মন কৰিবলগীয়া যে IPLৰ অন্যতম সফল ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়কৰ দায়িত্বত আছে ক্ৰমে ষ্টিভেন স্মিথ আৰু ডেভিড ৱাৰ্নাৰ। ইফালে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বৰ্ডৰ উদ্যোগত আয়োজিত কেৰিবিয়ান প্ৰিমিয়াৰ লীগো 10 ছেপ্টেম্বৰলৈ চলি থাকিব। গতিকে প্ৰতিযোগিতাখনৰ ফাইনেলত অংশ লোৱা খেলুৱৈসকলে IPLৰ দ্বিতীয় সপ্তাহতহে নিজ নিজ দলত যোগ দিব পাৰিব। একেদৰে ছেপ্টেম্বৰৰ মাজভাগত চলি থাকিবলগীয়া শ্ৰীলংকান প্ৰিমিয়াৰ লীগত ব্যস্ত থকাৰ বাবে IPLৰ আৰম্ভণি সময়ছোৱাত তাৰকা বেগী বলাৰ লাচিথ মালিংগাক দেখিবলৈ পোৱাৰ সম্ভাৱনা নাই। ইয়াৰ পিছৰ খবৰটি হৈছে আনলক 3ৰ নিৰ্দেশনা মৰ্মে কি খুলিব পাৰিব। 2 আগষ্ট তাৰিখে সন্ধ্যা 7 বজাৰ পৰা 14 আগষ্টৰ সন্ধিয়া 7 বজালৈকে আনলক 3.0। পূৰ্বৰ নিৰ্দেশনা মতেই সোমবাৰৰ পৰা শুকুৰবাৰলৈকে পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈকে পথৰ একাষে খুলিব পাৰিব দোকান। তৃতীয় পৰ্যায়ৰ আনলকত মল আৰু জিম সোমবাৰৰ পৰা শুকুৰবাৰলৈ কামৰূপ মহানগৰ জিলাৰ পথৰ একাষে আৰু আন জিলাসমূহৰ পথত দুয়োকাষে খুলিব পাৰিব। সামাজিক ব্যৱধান ৰক্ষা কৰি সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খুলিব পাৰিব ৰেষ্টুৰেণ্টসমূহ। COVID-19ৰ সকলোবোৰ সাৱধানতা বৰ্তাই ৰাখি হোটেলসমূহ খুলিব পাৰিব। আন্তঃজিলা যাতায়াত ব্যৱস্থা সপ্তাহৰ কেৱল সোমবাৰ আৰু মঙলবাৰেহে খোলা থাকিব। সপ্তাহৰ বাকী দিনকেইটাৰ বাবে কোনো ধৰণৰ সুকীয়া পাছৰ ব্যৱস্থা নাথাকিব। সকলো ধৰণৰ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ কাৰ্যালয়, বেংক, কোম্পানী আদিত 100% কৰ্মচাৰীৰে কাম কাজ চলাব পাৰিব। গৰ্ভৱতী মহিলাই এই ক্ষেত্ৰত ৰেহাই পাব। কৰ্মচাৰীসকলৰ বাবে বাছ সেৱা নিৰ্দিষ্ট স্থানত যোগান ধৰা হ'ব। মুকলি ঠাইত সামাজিক দূৰত্ব বৰ্তাই ৰাখি খেল অনুষ্ঠিত কৰিব পাৰিব। চিনেমা হল, ছুইমিং পুল, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, পাৰ্ক আদি সম্পূৰ্ণৰূপে বন্ধ থাকিব। সামাজিক, ৰাজনৈতিক, বিনোদন, একাডেমিক, ধৰ্মীয় সভা আদিত অনুষ্ঠিত কৰিব নোৱাৰিব। সন্ধ্যা 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন বাহাল থাকিব। শনিবাৰ আৰু দেওবাৰে সকলোবোৰ বন্ধ থাকিব। 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু 10 বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ পৰামৰ্শ। সামাজিক স্থান আৰু কৰ্মক্ষেত্ৰত মাস্ক পৰিধান কৰাটো অত্যন্ত বাধ্যতামূলক। মাস্ক পৰিধান নকৰিলে 1000 টকাৰ জৰিমনা বিহাৰ কথা ঘোষণা। ইয়াৰ পিছৰ খবৰটি হৈছে সুৰাপায়ীসকলৰ বাবে সাৱধান। আবকাৰী বিভাগলৈ আহিছে অত্যাধুনিক এলকো পেট্ৰল ব্ৰেথ এনালাইজাৰ, 5 ছেকেণ্ডতে দিব ফলাফল। আইন ভংগ কৰি সুৰাপান কৰাসকল এতিয়া আগতকৈও সাৱধান খবৰ হ'ল। অন্যথা এইবাৰ আৰু আইনৰ চকুত ধূলি দি হাৰি যোৱাটো সম্ভৱ নহ'ব। কিয়নো কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ হেণ্ড ছেনিটাইজাৰ উৎপাদন আৰু যোগানৰ ব্যৱস্থা কৰি
সকলো প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ ৰাজ্যৰ আবকাৰী বিভাগে গ্ৰহণ কৰিছে আন এক পদক্ষেপ। এই অনুযায়ী কৰোনা কালত যাতে সাৰ্বজনিক স্থানত কোনো লোকে সুৰাপান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বৰ্তমান সময়ত ব্যৱহাৰ উপযোগী অত্যাধুনিক এলক'পেট্ৰল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ। এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ 5 ছেকেণ্ডত জানিব পৰা যাব। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ প্ৰচেষ্টাত 250টা কৰোনা কালৰ উপযোগী অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ মেচিন আবকাৰী বিভাগে ক্ৰয় কৰিছে। হংকঙৰ এটি বিশ্বখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই ব্ৰেথ এনালাইজাৰ মেচিন কৰোনা কালত বিশ্বৰ উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে। এলক'পেট্ৰল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি আবকাৰী বিভাগে এনে অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ অভাৱ অনুভৱ কৰি আহিছিল। অৱশেষত বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল।